ফেচবুকৰ পৰা কিমান টকা পাওঁ বহুতে সুধি থাকে, সেইকাৰণে আজি পুৰা লাইভ ভিডিঅ' দেখাই দি আছোঁ। আহক ফেচবুকৰ পৰা কিমান টকা পাওঁ আপোনালোকক দেখুৱাই দিম আজি। মানে বহুতে সুধি থাকে ফেচবুকৰ পৰা কিমান পোৱা, মাহত কিমান পোৱা, কেইটকা পোৱা সুধি থাকে। আজি ডাইৰেক্ট দেখুৱাই দিম আজি পুৰা লাইভ ভিডিঅ', চাই থাকক ভিডিঅ'টো। মানে বহুতৰে প্ৰশ্ন, মানে ফেচবুকৰ পৰা কিমান টকা পোৱা, মাহত কিমান পোৱা বা ভিডিঅ'ত কিমান পোৱা, এনেকুৱা ধৰণৰ বহুত প্ৰশ্ন, সেইকাৰণে দেখুৱাই দিছোঁ। প্ৰথমতে চাই লওক, লাইকটো চাই লওক 20,200 লাইক 20,200 আছে। তাৰপিছত কমেণ্ট আছে 430টা, শ্বেয়াৰ আছে। তাৰপিছত ভিউ আছে ভিডিঅ'টোত 1.2 মিলিয়ন। আৰু 1.2 মিলিয়নত আৰ্নিং কিমান হৈছে? মাত্ৰ টোটেল আৰ্নিং হৈছে 8.51। মানে এই ভিডিঅ'টো দেখি আপোনালোকে অনুমান কৰিব পাৰিছে যে 1.2 মিলিয়ন ভিউজ হোৱাৰ পিছত 8.51 আৰ্নিং হৈছে। মানে তাতেই বুজিব পাৰিছা যে কিমান টকা পাইছোঁ বা কিমান টকা দিছে ফেচবুকে মোক এটা ভিডিঅ'ত। এতিয়া ইমানখিনি ভিউজ হোৱাৰ পিছতহে $8.51 জমা হৈছে। আৰু সকলো ভিডিঅ'তে সমানে পইচা নিদিয়ে, মানে চব ভিডিঅ' যদি 1.2 মিলিয়নো যায় তাতে $8.51 নহ'বও পাৰে, কমো হ'ব পাৰে, বেছিও হ'ব পাৰে। আৰু $1 কিমান টকা দিয়ে সেইটোতো আপোনালোকে সকলোৱে জানেই, সেইটো নকলেও হ'ব। তো গমেই পাইছে কিমান টকা পাইছোঁ, আপোনালোকক আজি দেখুৱাই দিলোঁ কিমান পাওঁ। এইটো কোনো মাহ বুলি কথা নাই, কোনো দিন বুলি কথা নাই, ভিডিঅ' ভিউজৰ লগত কথা। মানে ভিউৰ ওপৰত ডিপেণ্ড কৰিব কিমান টকা পাওঁ কিমান টকা নাপাওঁ। মানে বহুতে মান্থলি কিবা, কিছুমানেতো ভাবে মান্থলি কিবা দৰমহা চিষ্টেমত পাওঁ নেকি, সেনেকুৱা চিষ্টেমত নহয়। আজিৰ ভিডিঅ'টো ইমানেই আছিল, বাই বাই।